নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 27 মে' আৰু আমি আজি যাবলৈ ওলাইছোঁ গুৱাহাটী। আচলতে মই ভিডিঅ'টো আকৌ মাজৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াত দেখিছেনে কিমান বৰষুণ দিছে, লগতে অৱশ্যে বতাহো আছিলে আৰু এয়া ট্ৰেইনৰ যাত্ৰাতে আৰু মোৰ লগৰ প্ৰিয়ংকা টোপনিয়ে গ'ল আৰু এয়া কোনোবা এটা ষ্টেচনত আকৌ ৰখাইছিলে, তাতো একেই পূৰা বৰষুণেই দি আছে আৰু তাৰপিছত দ্ৰুতগতিত আমাৰ ৰেলখন আগুৱাই গৈ আছে গুৱাহাটীলৈ বুলি। আৰু এয়া ট্ৰেইনৰ যাত্ৰাত এটাই ভাল আৰু মনৰ ইচ্ছামতে বহি পূৰা লেকচাৰ দিব পাৰি আৰু ইহঁতৰ লেকচাৰ শুনি আকৌ মই টোপনি গৈ থকা ছোৱালীজনী সাৰ পাই গ'লোঁ নহয়। তাৰ পৰা নিজৰ চেহেৰাটো অলপ চাইছোঁ। ফাইনেলি আমি গুৱাহাটী ষ্টেচন পাই গ'লোহি আৰু আমাক নিবলৈ বুলিও আহি গ'ল। অৱশ্যে আমাৰ ট্ৰেইনখন লেটো আছিলে দেই, কাৰণ প্ৰচণ্ড বতাহ বৰষুণ দি আছিলে আৰু তাৰপিছত এয়া হৈছে নেক্সট দিনাখন। দেখিছেনে কিমান বতাহ ধুমুহা দিছে, বহুত ডাঙৰ ধুমুহা দেখিছোঁ সেইদিনাখন আৰু তাৰ মাজতে সাৰ পাইছিলোঁ আৰু লৰালৰিকৈ আমি নিজৰ কামলৈ বুলি ক'লোঁ। আৰু এয়া পিছবেলা ইভিনিং ৱাক কৰি আছিলোঁ, কিন্তু ৰাস্তাতে মামাই লগ পালে আৰু আমাক গাড়ীতে উঠাই ল'লে আৰু এয়া মহানগৰী যান-জঁট। আৰু তাৰপিছত আমি প্ৰিয়ংকা আৰু মই কিবাকিবি খাই ল'লোঁ। স্মৃতি আমাৰ লগত নাছিলে, তাইৰ লগৰ এগৰাকীক লগ কৰিবলৈ বুলি কৈছিলে। এয়া হৈছে তাৰ নেক্সট দিনাখন। ৰাতিপুৱাই ওলাইছোঁ, আজি আকৌ চিটি বাছত গৈছোঁ আৰু নিজৰ কামসমূহ কৰি হ'ল আৰু এতিয়া আমি খোজকাঢ়ি ৰুমলৈ বুলি আহি আছোঁ। আৰু এয়া সন্ধিয়াৰ দৃশ্য, যিহেতু আজি আমি বাইহাটা চাৰিআলি যাম প্ৰিয়ংকাহঁতৰ বৰঘৰত। হাতত অলপ টাইম আছিলে আৰু সেয়েহে আমি সোমালোঁ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত আৰু পূৰা সোমাওঁতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গান লগাই থৈছিলে, মানে পৰিৱেশটো কিবা এটা ভাল লাগিলে। আৰু এয়া ভিতৰতো অকণ ভিডিঅ' কৰিছোঁ। তেখেতৰ আচলতে বঁটাসমূহ বা তেখেতে কিদৰে ভিডিঅ' ৰেকৰ্ডিং কৰিছিলে বা তেখেতে কাক লগ পাইছিলে সেইবোৰে সংৰক্ষণ কৰা হৈছে। আচলতে আমাৰ হাতত বহুত কম সময় আছিলে, 7:30 যিহেতু বন্ধ কৰে, আমি 6:45 মানত সোমাইছিলোঁ। সেইটো কাৰণে খুব লৰালৰিকৈ ভিডিঅ' কৰিলোঁ, ইমানো ভাল নহ'ল কৰাটো, সেইটো কাৰণে বেয়া নাপাব। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'টো উপভোগ কৰক। আৰু সঁচাকৈয়ে তেওঁ সামগ্ৰীসমূহ ইমান ধুনীয়াকৈ সংৰক্ষণ কৰিছে আৰু সঁচাকৈ চাই বহুত বেছি ভাল লাগিলে, বহুত পৰিষ্কাৰকৈও ৰাখিছে। ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত সোমাই আমি গ'লোঁ বালাজী টেম্পললৈ বুলি। আৰু এয়া হৈছে সন্ধিয়াৰ বালাজী টেম্পলৰ দৃশ্য, সঁচাকৈ বৰ বেছি ধুনীয়া। আৰু সেইটো সময়ত আচলতে আৰতি হৈ আছিলে আৰু আমি তাত সেৱা কৰিলোঁ, প্ৰসাদ খালোঁ, চাৰিওফালে অকণমান ফুৰিলোঁ, কাৰণ প্ৰিয়ংকা বালাজী টেম্পললৈ প্ৰথম গৈছিলে আৰু সেইটো কাৰণে ময়ো আকৌ এবাৰ বালাজী টেম্পলত সোমাই আহিলোঁ আৰু মনটোও ভাল লাগিলে। আচলতে ভগৱানৰ ওচৰত গ'লে মনটো এনেও ভাল লাগে। আৰু তাৰপিছত দাদা আৰু বৌয়ে আমাক খোৱালে ৰাভা কিটচেনত আৰু সঁচাকৈ ৰাভাৰ কিটচেনৰ থালিখন বিৰাট বেছি টেষ্টি আছিলে। আৰু অৱশ্যে আমি খালোঁ হাঁহ মাংস আৰু মাছেদি। আৰু এয়া বাইহাটা চাৰিআলি বুলি ৰাতি গৈ আছোঁ। দাদাৰ সৈতৰ ঘৰত ইমান ভিডিঅ' কৰি থকা নহ'ল, কাৰণ আমি যোৱাৰ পৰা অকল কথাকে পাতি থাকিলোঁ। আৰু এয়া নেক্সট দিনাখন আমি গৈছিলোঁ কামৰূপলৈ বুলি আৰু এয়া ডাইৰেক্ট মামাহঁতৰ ঘৰত চাহ খাই মই ফিচাৰীলৈ বুলি গৈছোঁ। আৰু দেখিছেনে কিমান তলত আম লাগিছে আৰু এয়া চাৰিওফালে ফিচাৰীটো অকণমান খোজকাঢ়িছোঁ, ইমান ধুনীয়া বতাহ, তাতে গোটেই পাৰটো সেউজীয়াও, লগতে বতৰটো ভাল আছিলে। মুঠতে মই কৈছোঁ নহয়, এটা নিৰিবিলি পৰিৱেশ আৰু চাৰিওফালে ফিচাৰীটোৰ কাষে
কাষে ফল মূলৰ গছ আছিলে, আম আছিলে, কলগছ আছিলে আৰু ঢেৰ কিবা কিবি গছ আছিলে। মই ইমান এটা চিনি নাপাওঁ। আপোনালোকৰ বাৰু পৰিৱেশটো ভাল লাগিছেনে? আৰু সঁচাকৈ ইয়াততো শহাপহু আছিলে, কিন্তু মই শহাপহুসমূহক ভিডিঅ' কৰিব নোৱাৰিলোঁ। মুঠতে মোৰ যে একদম ফিচাৰীটোৰ পাৰতে বহি থাকিবলৈ মন গৈছিলে। আৰু আমাক আকৌ ফিচাৰীটো ফুৰাইছিলে এজন ককায়ে। আৰু এয়া আমি ফিচাৰীটোৰ চাৰিওফালে সেউজীয়া উপভোগ কৰি কৰি ফিচাৰীটো পৰিদৰ্শন কৰি আছোঁ। এয়া ফিচাৰী পাৰ ফুৰি আহিছিলোঁহে। চিম্পিয়ে আকৌ বৰ ধুনীয়াকৈ আমালৈ বুলি খানা ৰেডি কৰিলে। আমাৰ থালিত আছিলে মাংস, পনীৰ, বেঙেনা ফ্ৰাই, পাপৰ আৰু লগতে আমি কৈছিলোঁ যে পকা আম কাটি দিবলৈ। অৱশ্যে মাছ ধৰিবলৈ আকৌ মামী ওলাইছিলে, কিন্তু আমি মাছ নাখাওঁ বুলিহে ক'লোঁ। আৰু এয়া প্ৰিয়ংকাই আকৌ আমাৰ খুন্দনাত খুন্দি তামোল খাই আছে। আৰু এয়া হৈছে মামাহঁতৰ পৰিৱেশ। এয়া মামাহঁতৰ ঘৰত আকৌ এখন তাঁতশালো আছে। নামনি অসমৰ ঘৰবোৰ কিন্তু আপোনালোকে দেখিছেনে? তাহাঁতৰ আকৌ ঘৰৰ ষ্টাইলটো এটা সুকীয়া, আৰু এই ষ্টাইলটো কিন্তু মোৰ বৰ বেছি ভাল লাগে। আৰু এতিয়া আমি সকলোৱে বাৰাণ্ডাতে বহি বহি বৰষুণৰ উপভোগ কৰি আছোঁ। আৰু এয়া বৰষুণো এৰিলে, আমি দাদাহঁতৰ ঘৰতো সোমালোঁ। আৰু এয়া হৈছে পাইহাটা চাৰিআলি। আৰু তাৰপিছত আমি গুৱাহাটীলৈ বুলি আহি আছোঁ। আৰু এয়া হৈছে শৰাইঘাটৰ দলং। সঁচাকৈ দেই, সেইকেইদিনাখন কি হৈছিলে নাজানো, কিন্তু বতৰটো বহুতেই বেছি বেয়া আছিলে। পূৰা বতাহ আৰু বৰষুণে দিছিলে। কিন্তু তথাপিতো তিতা মিঠা অভিজ্ঞতাটো অকণমান ল'ব লাগে। আৰু এয়া আমি কামৰূপৰ পৰা অহাৰ পাছত লগালগ আমি পিজ্জা অৰ্ডাৰ কৰি পিজ্জা খাইছোঁ, কাৰণ অলপ ভোকো লাগি আছে। আৰু এয়া 31 মে'ৰ দিনাখন ৰাতিপুৱাই শুই উঠি মুঠতে ডাইৰেক্ট ঘৰলৈ বুলি ৰাওনাহে হৈছোঁ। যিহেতু আমি শতাব্দীত আহিম, আৰু প্ৰায় 5:45 মানতে আমি ৰুমৰ পৰা ওলাই দিলোঁ। আৰু এয়া ফাইনেলি আমি ষ্টেচনৰ পৰা ঘৰৰ অভিমুখে ওলাই দিছোঁ। আৰু ব'লক আমি ঘৰলৈও গৈ থাকোঁ সেউজীয়া উপভোগ কৰি কৰি। সঁচাকৈ আমাৰ অসমখন বৰ ধুনীয়া নহয়নে বাৰু? চাৰিওফালে কেৱল সেউজীয়া, পাহাৰ, নদ নদী। আৰু এয়া ঘৰলৈ আহি থকাৰ মাজতে দেখা পালোঁ গোটেই চাৰিওফালে পানী। সেইটো সময়ত যে মনটো কিবা এটা দুখ লাগি গৈছিলে। মানুহবোৰ বা আছে ক'ত? তাহাঁতি বা নিজৰ লাগতিয়াল বস্তুসমূহ উলিয়াব পাৰিলে নে নোৱাৰিলে তেনেকুৱা লাগিছিলে। এইডোখৰত বাৰু অকণমান কমেই দেখিছে। আগৰলৈ যদি গৈ থাকে নহয়, তেতিয়া আৰু বেছি দেখিব। আৰু কিছুমান মানুহে ওখ ঠাইত শিবিৰ পাতি গৰু, ম'হ, কুকুৰাৰ লগতে একেলগতে আশ্ৰয় কৰিছে। আৰু কিছুমানেতো আপোনাৰ ৰেল আলিবোৰতে পাল পাতি তাতে আশ্ৰয় লৈছে। ইহঁতক বা খাবলৈ দিছে বা নাই। সঁচাকৈ দেই, এই বানপানীসমূহ বাৰু কেতিয়া নিয়ন্ত্ৰণ কৰিব পাৰিব আমাৰ অসম চৰকাৰে? যিমানে আমি জেগাসমূহ পাৰ হ'বলৈ চাই আছোঁ, সিমানে পানীবোৰ বাঢ়ি বাঢ়ি গৈ আছে। অলপ ভয়ো লাগিছিলে, কিন্তু তাৰ মাজতে ৰাতিপুৱা যিহেতু একো খোৱা নাছিলোঁ, সেইটো কাৰণে আমি একাপ লাল চাহ খাই ল'লোঁ। আৰু এয়া পূৰা লাহে লাহে আমাৰ ট্ৰেইনখন আগুৱাই গৈ আছে। মুঠতে চাৰিওফালে সাগৰ সদৃশ পানী। আৰু ইয়াত দেখিছেনে কিমান পানীৰ সোঁত? এইটো সময়ত কিন্তু অলপ বুকুখন ধপধপ কৰিছিলে দেই, ভয় খাইছিলোঁ। কাৰণ ঘৰৰ মানুহ কোনো নাছিলে যে, প্ৰিয়ংকা আৰু মই আছিলোঁ আমাৰ জাৰ্ণিটোত। আৰু তেনেকেই মুঠতে তিতা মিঠা অভিজ্ঞতাৰে আমি ভালে কুশলে ঘৰ আহি পালোঁহি। আৰু এটাই ক'ম, যিসকল বৰ্তমান এতিয়া শিবিৰত আছে, তেওঁলোক যাতে ভালে কুশলে থাকক। এতিয়া আমি যোৰহাট পাই গ'লোহি। আচলতে ফৰ্ক কাটিঙতে প্ৰিয়ংকা নামি দিলে আৰু তাইক বাই বাই দিছোঁ। আৰু এয়া ময়ো যোৰহাট পাই গ'লোহি, আৰু তাৰপৰা ঘৰ। আজিলৈ বাই, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।